খুনমিলি বিজেপি বহিৰাজ্য কলকাতাত শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈ কাৰ্বি আংলঙৰ 3গৰাকী কিশোৰী বিগত 2 বছৰৰ পাছতো উভতি আহিব নোৱাৰিলে নিজ বাসস্থানলৈ বহিৰাজ্যত কাম কৰিবলৈ গৈ কাৰ্বি আংলঙৰ 3গৰাকী কিশোৰী উভতি আহিব নোৱাৰিলে নিজ বাসস্থানলৈ 3গৰাকী কিশোৰীক অপহৰণ কৰা হৈছে নেকি নে কিশোৰীসকল পৰিছে নাৰী সৰবৰাহকাৰীৰ কবলত ভয় শংকাত অস্থিৰ কিশোৰীসকলৰ পৰিয়াল 3গৰাকী কিশোৰী নিজৰা টিমুংপি অঞ্জলি ইংটিপি আৰু কানান ইংটিপি কিশোৰী 3গৰাকী নিজাং কাৰ্বি আংলং বিথুং ৰেংথামা পৰিষদ সমষ্টিৰ অন্তৰ্গত পনৰংকুৰু টিমুংগাৰ নিবাসী 3গৰাকী কিশোৰীৰ পৰিয়ালে উপায়হীন হৈ জেংখা কাৰ্বি ছাত্ৰ সন্থাসকলক সহায় বিচাৰি জনোৱাৰ মতে সাধনা বেপি নামৰ ছোৱালী এজনীয়ে 3গৰাকী কিশোৰীক কলকাতালৈ লৈ গৈছিল কাম কৰিবলৈ কিন্তু বিগত 2 বছৰৰ পাছতো ঘৰলৈ আহিব নোৱাৰিলে কিশোৰী কেইগৰাকীয়ে সাধনা বেপিয়ে 3গৰাকী কিশোৰীক নি বহিৰাজ্য কলকাতা ৰয়েল চাৰ্কুইটছ নামৰ কোম্পানীত শ্ৰমিক হিচাপে কাম কৰাইছিল কিন্তু কোভিড-19ৰ বাবে লকডাউন প্ৰক্ৰিয়া চলি থকাৰ সময়তে বন্ধ হৈ পৰিছিল কলকাতাৰ ৰয়েল চাৰ্কুইটছখন যাৰ ফলত কিশোৰী কেইগৰাকীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ফলত নিজ ঘৰলৈ ঘূৰি আহিব নোৱাৰিলে কিশোৰী কেইগৰাকীয়ে ইফালে সাধনা বেপিয়ে কিশোৰী 3গৰাকীক কলকাতালৈ নিয়াৰ পাছত এতিয়া পুনৰ ঘৰলৈ লৈ অনাৰ ব্যৱস্থাও নকৰিলে ফলত যোৱা 28 তাৰিখে জেংখা কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিল্টন ৰংহাং আৰু সম্পাদক ৰুকাছেন টিছসকলে সাধনা বেপিৰ মাতৃক ভালদৰে বুজনি দি অহা 1 সপ্তাহ তথা 7 দিনৰ সময় দি 3গৰাকী কিশোৰীক কুশলে মংগলে পুনৰ ঘৰলৈ আনিবলৈ নিৰ্দেশ দিয়ে যদিহে আনিবলৈ অসক্ষম হয় তেতিয়া এক অন্য ব্যৱস্থা কৰা হ'ব বুলি জেংখা কাৰ্বি ছাত্ৰ সন্থাই জনায় Asinitum akado kawe phansame ba alongka preka ra phansame itum kajuni kang tonga bang kala pulo je itum akar bia khai itum aingjir pimaratum angtang kandap dam bate angtan ke dam bang ke ing tonang pobosi itum chuning rilo ডংকামকামৰ পৰা প্ৰমেশ তেৰা নিউজ 7 নৰ্থ ইষ্ট পশ্চিম কাৰ্বি আংলং আমৰি অঞ্চলৰ অন্তৰ্গত উমছাৰ কৃষকসকলৰ সপোন সাৰখাৰ কৰিছে কীটপতংগই সাংঘাতিকভাৱে পোক-পতংগই 300 হেক্টৰতকৈও অধিক ধাননি নষ্ট কৰিছে পশ্চিম কাৰ্বি আংলং আমৰি অঞ্চলৰ অন্তৰ্গত উমছাৰ কৃষকৰ সপোন সাৰখাৰ কৰিছে পোক-পতংগই চলিত বৰ্ষত পাহাৰীয়া অঞ্চলতো বাৰে বাৰে বানপানী হোৱাৰ বাবে খেতি পথাৰৰ ধান যথেষ্ট পৰিমাণে নষ্ট হোৱা পৰিলক্ষিত হৈছে এতিয়া আকৌ কৃষকসকলৰ সপোন সাৰখাৰ কৰি সাংঘাতিকভাৱে পোক-পতংগই যথেষ্ট পৰিমাণৰ ধান নষ্ট কৰিছে উমছাৰ অন্তৰ্গত পান্তালু উমছেত্ৰী বৰমাৰজং চিকদামাখা পুন্দুৰিমাখা উমছাই লালুং ৰাপাডাং মাউকোবা মাইক্ৰামছা আৰু উমছাই মডেল ইত্যাদি উল্লেখনীয় যে গাঁওবাসীৰ 300 হেক্টৰতকৈও অধিক ধাননি পোক-পতংগই খাই নষ্ট কৰিছে পোক-পতংগৰ আক্ৰমণৰ ফলত উচন হ'ল উমছাৰ খেতিপথাৰ কেইদিন পূৰ্বে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত অৱগত কৰি লোকেল এমএসি ডমিনিক ওফিং মাছলাইৰ সহযোগত দৰৱ দিয়াৰ ব্যৱস্থা কৰিছিল কিন্তু এতিয়া পোক-পতংগৰ আক্ৰমণ বেছি হোৱাহে পৰিলক্ষিত হৈছে কিয়নো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যোগান ধৰি দিয়াত কম পৰিমাণৰ দৰৱ হেনো যথেষ্ট নহ'ল যাৰ বাবে উপায়হীন কৃষকসকলে পুনৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু চৰকাৰক সহায় বিচাৰি অনুৰোধ জনায় la kidua nasoka bang ang kisudet lo la sinili tumes sungkrungan lo hala langi thelo matidi langing lum therapy hala sua angki wang jap lo andaka daksi du thelo la hai sok awe pinan আমৰিৰ পৰা মনিকিন ফাংচো নিউজ 7 নৰ্থ ইষ্ট হুজাই নীলবাগানত অসম জাতীয় পৰিষদৰ হুজাই জিলা আহ্বায়ক সমিতি গঠন আৰু যোগদান সমাৰোহ অনুষ্ঠান হুজাই নীলবাগানত অসম জাতীয় পৰিষদৰ হুজাই জিলা আহ্বায়ক সমিতি গঠন আৰু যোগদান সমাৰোহ অনুষ্ঠান হুজাই দবকাৰ পৰা মুখ্য অতিথিসকলক ৰেলী যোগে আগুৱাই লৈ আহে দলৰ নতুন সদস্যসকলে লগতে নীলবাগানত গায়ন বায়ন আৰু বিহু দলে মুখ্য অতিথিসকলক আগুৱাই লৈ আহে হুজাই জিলা আহ্বায়ক সমিতি গঠন আৰু যোগদান সমাৰোহ অনুষ্ঠানত মুখ্য সমন্বয়ক জগদীশ ভূঞা আৰু অদীপ কুমাৰ ফুকনকে আদি কৰি ৰাজ্যিক আহ্বায়ক ক্ৰমে চিৰঞ্জন বসুমতাৰী লুচি নেওগ ৰবীন্দ্ৰ কুমাৰ দত্ত ৰাজীৱ ভট্টাচাৰ্যৰ লগতে ৰাজ্যিক মুখপাত্ৰ জিয়াউৰ ৰহমান আৰু অভিজিত কমল ভূঞাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে
আহ্বায়ক সমিতিৰ সভাত অদীপ কুমাৰ ফুকনে কয় যে আগৰ ব্যৱসায়িকৰ বাবে বিজেপি আৰু AIUDFৰ মাজত বুজাবুজি আছে। জগদীশ ভূঞাই কয় আজমল বিজেপি ব্ৰেণ্ড এম্বাছাডৰ আৰু লগতে কয় বদৰ উদ্দিন হীৰাদিত্যই জাতীয়তা ৰক্ষা কৰিব নোৱাৰে। আকৌ চিৰঞ্জন বসুমতাৰীয়ে কয় হোজাইত বিধায়ক হীৰাদিত্য আৰু আজমলে হিন্দু মুছলমানৰ ৰাজনীতি কৰে আৰু লগতে কয় হিমন্ত বিশ্ব শৰ্মাৰ লগত গোপন মিতিয়ালি আছে বৰুদ্দিন আজমলৰ লগত। অভিকেন্দ্ৰ বুলি অসমৰ মানুহে জানে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি চলে, অসমীয়া বঙালী ৰাজনীতি চলে। সেই যিটো সাম্প্ৰদায়িক অভিকেন্দ্ৰ বুলি মানুহৰ যি ধাৰণা আছিল সেই ধাৰণাৰ অৱসান ঘটিছে আৰু হোজাই জিলাখনৰ সমূহ ৰাইজে ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে নিজকে অসমীয়া বুলি প্ৰতিষ্ঠা কৰাৰ বাবে সংকল্পবদ্ধ হৈছে আৰু এই জাতীয়তাবাদী মনোভাৱে অসম জাতীয় পৰিষদক হোজাই জিলাত এক শক্তিশালী হামৰেনৰ পৰা ব্ৰিটিছ ৰংহাং নিউজ 7 নৰ্থ ইষ্ট। আজি বাতৰি ইমানতে সমাপ্ত হৈছে। নমস্কাৰ।